নমস্কাৰ বন্ধুসকল, অহা এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ ৰঙিয়া ষ্টেচন। আমি ৰঙিয়া ষ্টেচন আহিছোঁ। চাব পাৰে কি ধুনীয়া পৰিৱেশ, এইফালে কি ধুনীয়াকৈ বনাইছে চাব পাৰে। আমি আজি যাবলৈ ওলাই আছোঁ, তাৰমানে অন্য এটা জেগালৈ যাম বুলি ভাবিছোঁ। আৰু আপোনালোকক এটা অনুৰোধ জনাম যে মোৰ ভিডিঅ' যোনে চাই সকলোকে আৰু অনুৰোধ জনাম যে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টো কৰিব। বন্ধুসকল, আমি এতিয়া ট্ৰেইনৰ ভিতৰলৈ যাম, ষ্টেচনৰ ভিতৰলৈ। চাব পাৰে ষ্টেচনৰ ভিতৰত কি কি আছে বন্ধুসকল, কি ধুনীয়া ৰঙিয়া ষ্টেচনৰ ভিতৰত কি ধুনীয়া ফটো লগোৱা আছে চাব পাৰে। মানে একদম যিবিলাক মনত হেৰি থকা বস্তু এইবিলাক চব দেখাইছে ৰঙিয়া ষ্টেচনত। বন্ধুসকল, এইবিলাক ট্ৰেইন আহিছে চাব পাৰে। আমি এইখন ট্ৰেইনত নাযাওঁ বাৰু, আন এখন ট্ৰেইনত যাম বন্ধুসকল। চাব পাৰে কি ধুনীয়া ৰাজধানী এক্সপ্ৰেছ দিল্লী যাব, এইখন দিল্লী বন্ধুসকল। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। নমস্কাৰ বন্ধুসকল, কেনেকুৱা ভালনে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমি আজি যাম ক'ত যাম? অন্ধ্ৰপ্ৰদেশ যাম। আমি দাদা মই যাম, ডিব্ৰু ৰৌতাক আৰু আমি যাম বন্ধুসকল। চাব পাৰে ৰেল ষ্টেচনত ৰখি আছোঁ এতিয়া, কি ধুনীয়া চাব পাৰে, গাড়ী অহা যোৱা কৰি আছে। বন্ধুসকল, আমি যাবলৈ ওলাইছোঁ। আমি যাম আৰু 5টা বজাত ট্ৰেইন আছে বন্ধুসকল। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট হয়। মই কিন্তু একো কৰা নাই, এটা ঘূৰিয়ে যাই আছোঁ।